এক্সকিউজ মি মানে তুমি ইয়াত কোনোবা ছোৱালীক এই গোলাপ ফুলটো থৈ যোৱা দেখিছা নেকি ফুল নাই একো নহয় কথাটো ভালকে কোৱাচোন মানে য'ত যাওঁ এটা এটা গোলাপ ফুল পাওঁ কিন্তু কোন ছোৱালীয়ে সেই গোলাপ ফুলটো থৈ যায় আজিলৈকে গমকে পোৱা নাইচোন হয় নেকি গোলাপ ফুল দিয়াৰ কাৰণ কি এইটোৱেই যে মই তোমাক ভাল পাওঁ কি ষ্টুপিড ছোৱালীও কি ষ্টুপিড ছোৱালী আচ্ছা তুমি কোৱাচোন প্ৰেম এনেকৈ কৰে ঠিকেই কৈছা আচ্ছা শুনাচোন প্ৰিয়া মোৰ নাম প্ৰিয়া তুমি মোৰ বাবে এটা কাম কৰিব পাৰিবা নেকি প্লিজ কি কাম তুমিতো কলেজৰ গোটেইখিনি ছোৱালীক চিনি পোৱা ন পাওঁ তেন্তে প্লিজ এইজনী ছোৱালীকো বিচাৰি দিয়া না মোৰ মাথা খাই পেলাইছো কেলা অ'কে বাই দ্য ৱে মোৰ নাম ৰাজ তোমাৰ কাম হৈ যাব থেংক ইউ ক'লে নহ'ব পাৰ্টি লাগিব কিন্তু নিশ্চয়